বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ আৰু আপোনাৰ ইউটিউব চেনেল DS ইনফো চেনেললৈ। ভিডিঅ'টো স্কিপ নকৰিব আৰু এই প্ৰশ্ন উত্তৰ মই আপোনালোকৰ বাবে অতি প্ৰয়োজনীয় বুলি মই ভাবোঁ। যদি আপোনালোকে যদি ভাবিছে তেনেহ'লে প্ৰয়োজনীয় বুলি তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰিব আৰু যদি ভিডিঅ'টো চাইছে তেনেহ'লে লাইক কৰি থৈ যাব। আহক এতিয়া আমি ভিডিঅ'সমূহ আৰম্ভ কৰোঁ। আৰম্ভ কৰিছে প্ৰথম প্ৰশ্নটো আপোনালোকলৈ বুলি। ভাৰতৰ আটাইতকৈ ডাঙৰ নদী বান্ধটোৰ নাম কি হয়? বান্ধটো হৈছে তিহৰি বান্ধ। এই বান্ধটো ভাগীৰথী নদীৰ ওপৰত উত্তৰাখণ্ডত আছে। দ্বিতীয় প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ বৃহত্তৰ উদ্যোগটোৰ নাম কি হয়? ভাৰতবৰ্ষৰ বৃহত্তৰ উদ্যোগটোৰ নাম হৈছে ইণ্ডিয়ান অইল কৰ্পোৰেচন। এতিয়া তৃতীয় প্ৰশ্নটো হৈছে এজন মানুহৰ কাণ প্ৰতি বছৰে কিমান ইঞ্চি বাঢ়ে? এজন মানুহৰ কাণ প্ৰতি বছৰে 0.0087 ইঞ্চি বাঢ়ে। ভাৰতৰ 4 নম্বৰত থকা উদ্যোগটোৰ নাম কি? আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব পাৰে আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে আনলৈ শ্বেয়াৰ কৰিব যাতে আমিও এই বিষয়ে জানিব পাৰে আৰু যদি মোৰ চেনেল এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে অতি সোনকালে ছাবস্ক্ৰাইব কৰি লওক নতুন ভিউৱাৰ্ছসকলে, কিয়নো মই এনেধৰণৰ প্ৰশ্ন সদায় আপোনালোকলৈ আগবঢ়াওঁ। অতি কমেও মই এটা বা দুটাতকৈ বেছি মই চেষ্টা কৰিম যদি পাৰোঁ দিবলৈ ভিডিঅ'। আজিলৈ ইমানতে, ধন্যবাদ।